ৰচিদা কিটচেন আছামলৈ স্বাগতম। আজি মই লৈ আহিছোঁ আপোনালোকলৈ এখন অসমীয়া থালি আৰু অসমীয়া থালিখনত সাতটা ব্যঞ্জনেৰে মই বনাইছোঁ। এইখিনি হৈছে লাও আগ আৰু ডাঙৰ আলুৰ হয়, এইখিনি মচুৰ দাইল হয়, এইখিনি মাছৰ আৰু পালেং শাকৰ হয়, মাছবিলাক ভাঙন মাছ হয় আৰু এইখিনি হৈছে জিলিমিলি শাক আৰু পালেং শাক মিক্স আছে, সৰু আলু আছে লগত, এইখিনি আছে কচু, ক'লা কচু সৰু সৰু ক'লা কচুৰ ঠাৰি আৰু এইখিনি মাছৰ ডিম আৰু কেপচিকাম আৰু এইবিলাক দিছোঁ আৰু এইবিলাক ভাত দিছোঁ আৰু এয়া ভাঙন মাছৰ ভাজি। কেনেকৈনো বনাওঁ এইখিনি চাওঁচোন আহক আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এতিয়া মই জিলিমিলি শাকৰ এখন ভাজি বনাম। এতিয়া সৰু আলু দি বনাম। সৰু আলু দি বনাবলৈ হ'লে মই এতিয়া ইয়াতে দিম অকণমান পানী ইমানকণেই দিছোঁ, তাৰমানে সৰু আলুখিনি সিজিব লাগিব নহয়। এতিয়া ইয়াতে দিম অকণমান হালধি আৰু ফালি লোৱা জলকীয়া কেইটামান, আদা অকণমান আধা চামুচমান আৰু থেতালি লোৱা নহৰু কেইটামান আৰু জোখমতে নিমখ দিম। এতিয়া ইয়াতে দি দিম মই জিলিমিলি শাক এইখিনি। অকণমান শাকো আছে, পালেং শাকো আছে, মানে জিলিমিলি শাক কম হোৱাৰ কাৰণে অকণ পালেং শাক দিলে খাবলৈ ভাল হয়, সেইকাৰণে মই পালেং শাকখিনি ইয়াত দিছোঁ। এতিয়া গেছ অন কৰি জিলিমিলি শাকখিনি সিজিবলৈ দিম। প্ৰায় 5 মিনিটমান সিজিব লাগিব। এতিয়া মই অকণমান সিজাৰ পাছত উলটিয়াই দিম, তাৰপাছত আকৌ অকণমান সময় 5 মিনিট ৰাখিম মই। এতিয়া মই এটা চাটনি বনাম। চাটনিটো বনাবৰ কাৰণে মই পদিনা লৈছোঁ, নহৰু পাত লৈছোঁ, নহৰু পাত, পদিনা, ধনিয়া, আকৌ মানিমুনি, এইখিনি সৰু সৰু টেঙেচি সকলোবিলাক মিলাই দিছোঁ। এতিয়া ইয়াতে দিম জোখমতে নিমখ, 4-5টা জলকীয়া, 6-7 কোহমান নহৰু আৰু দিম টেঙা হ'বৰ কাৰণে অকণমান তেতেলী এইখিনি অলপ মানে 4-5টা কোহ মানে অকণমান তিয়াই থৈছিলোঁ, এইখিনি অলপ মোহাৰি এই পানীটো ইয়াতে দি দিম। এতিয়া মই এইখিনি পিচি ল'ম। এতিয়া শাকখিনি মই অকণমান লৰাই দিম। জিলিমিলি শাক এনেদৰে আপোনালোকে বিচাৰি আনি খাব। এইখিনি মোৰ ঘৰতে বাৰীত আছিলে, লগে লগে শাকখিনি আমি বাৰীৰ পৰা ছিঙি আনি পেলাই খাওঁ কাৰণে ইয়াতে ভিটামিনটো বেছি থাকে। বজাৰৰ শাকত মানে ভিটামিন অলপ কমি যায়, কিয়নো মানে আগদিনাখনেই ছিঙা হয়, সেইখিনি আকৌ ৰাখি থোৱা হয়, বেপাৰীৰ ওচৰত দিনটোও থাকে। আৰু জিলিমিলি শাক মাজে মাজে খাব লাগে। জিলিমিলি শাকে মানুহৰ গাত থকা বীজাণু, যিকোনো বস্তুৱে কামুৰিলে যিখিনি বীজাণু থাকে সেই বীজাণু নাশ কৰে। যিকোনো বিষাক্ত বস্তু ধৰি লওক কন্দু, বৰল বা অন্য কিবা কিবি কামুৰিলে সেইখিনি বীজাণু নাশ কৰে। সেয়েহে জিলিমিলি শাক আপোনালোকে খাব লাগে। এতিয়া মই 4 মিনিটমান সময় আকৌ ৰাখিম। এতিয়া শাকখিনি হৈ গ'ল, শাকখিনি মই এতিয়া কাঢ়ি ল'ম।
এতিয়া কেৰাহীতে অলপ তেল দিম। তেল 3 চামুচমান দিছোঁ, অলপ জোখতে দিছোঁ। এতিয়া চাটনি হৈ গ'ল। মানিমুনি, নহৰু পাত আৰু পদিনা দিছোঁ, ধনিয়া দিছোঁ। এইবিলাকে মানুহৰ হজম শক্তি বঢ়ায়। সেয়েহে মাজে মাজে এনেধৰণে চাটনি বনাই খাব লাগে। এতিয়া ইয়াতে থেতালি লোৱা কেইটামান নহৰু দিছোঁ, 4-5 কোহমান দিছোঁ। নহৰুকেইটা অকণমান ৰঙচুৱা হ'ব লাগিব। এতিয়া নহৰু ৰঙচুৱা হ'ল। এতিয়া মই ভাজিখিনি ইয়াতে দি দিম। এতিয়া ভাজি হৈ গ'ল। এতিয়া মই কেৰাহী পাতিছোঁ আৰু তেল গৰম হ'বলৈ দিছোঁ। কেপচিকাম, মাছৰ ডিম দি বনাম। মাছৰ কণীখিনিত মই প্ৰথমতে এতিয়া মই পিঁয়াজ দিবলৈ লৈছোঁ আৰু মাছৰ কণীখিনি মই আগতে আদা এচামুচ, নহৰু এচামুচ আৰু জোখমতে নিমখ, হালধি আৰু জিৰা এচামুচ, ধনিয়া এচামুচ দি পেলাই সানি ৰাখিছিলোঁ। এতিয়া মই এইখিনি অকণমান ৰঙা হ'বলৈ দিছোঁ। এতিয়া মই জোখমতে দিম অকণমান হালধি, অকণমান নিমখ কেপচিকামৰ জোখতহে দিছোঁ। এতিয়া মই অকণমান ৰঙা হ'বলৈ দিম। তেতিয়াহে মই কেপচিকামখিনি খাবলৈ দিম। কেপচিকামখিনি দিম। এইখিনি অকণমান সিজিবলৈ দিম। এতিয়া ইয়াতে মই মাছৰ ডিমখিনি ঢালি দিম। এনেকৈ আপোনালোকে মাছৰ কণী বনাই খাই বস্তু বহুত ভাল লাগে। এতিয়া এনেধৰণে 2 মিনিটমান সিজিবলৈ দিম। এতিয়া মই কেৰাহী পাতিছোঁ। এতিয়া ইয়াতে বনাম দাইলখিনি মই বনায়ে থৈছোঁ। অকণমান কেনেধৰণে মানে অকণমান ধুনীয়াকৈ দাইল খাব পাৰি, সোৱাদ লগাকৈ। আমি সকলোৰে দাইল বনাব জানো, কিন্তু অকণমান বেলেগ ধৰণে বনাই খালে মানে সোৱাদ হয় আৰু খাবলৈও ভাল লাগে। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। এতিয়া ইয়াতে দিম অকণমান তেল। মিঠাতেল বেছি দিয়া নাই, অকণমান দিছোঁ। এইখিনি দাইল এইখিনি মানে সিজাই লৈছোঁ। মচুৰ দাইল হয়, অন্য দাইলো বনাব পাৰি। আজি মই অকল মচুৰ দাইলহে বনাইছোঁ। এতিয়া তেলখিনি অলপ গৰম হ'বলৈ দিছোঁ।
আৰু অকণমান তেলখিনি গৰম হ'ব লাগিব। এতিয়া হৈ গ'ল। অকণমান ইয়াতে জিৰাও দি দিছোঁ। জিৰাটো আগত দিলেও হয় বা পিঁয়াজৰ লগত দিলেও হয়। অকণমান নহৰু দি দিছোঁ আৰু অকণমান আদাও দি দিছোঁ। আদা একেবাৰে অকণমান দিছোঁ আৰু 3টা শুকান জলকীয়া দিছোঁ। অকণমান গুড়ি জলকীয়া দিছোঁ। অকণমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি দিছোঁ। এতিয়া এইখিনি অকণমান এই ৰঙচুৱা হৈছে নহয়। এতিয়া ইয়াতে মই দাইলখিনি ঢালি দিম। দাইলত নিমখ দিয়া আছে, সেইকাৰণে মই দিয়া নাই। ইয়াতে কচুৰি মেথি অকণমান দি দিম। এতিয়া এখন ঢাকোন লগাই দিম। 2 মিনিটমান উতলিবলৈ দিম। এতিয়া 2 মিনিট হৈ গ'ল। এতিয়া মোৰ দাইল হৈ গ'ল। এতিয়া মই এখন কেৰাহী পাতিছোঁ। কেৰাহীতে মাছৰ তেল আছিলে, এইখিনি ভাঙন মাছ লৈছিলোঁ। এইখিনি ভাঙন মাছ লৈছিলোঁ। ইয়াৰে মই এতিয়া এখন শাকৰ জোল বনাম। পালেং শাক ছিঙি লৈছিলোঁ। লৈ পেলাই মই 1 লিটাৰ পানী দিলোঁ, তাতে এচামুচ চেনি দিলোঁ। চেনি দি পেলাই উতলাই 2 মিনিটমান উতলাই মই লগে লগে চাকি পেলাই এইখিনি মিক্সিত মাৰি লৈছোঁ। মানে চেনি অকণমান দিলে তাৰ কালাৰটো সলনি হৈ নাযায়। যেনেকুৱা কালাৰ তেনেকুৱাই থাকে। নিমখ সেইকাৰণে দিব নালাগে, চেনি অকণমান দি পেলাই উতলাই দিব লাগে। তাৰপাছত এইখিনি মই এতিয়া বনাম। ইয়াতে মই দিব লাগিব অকণমান নহৰু থেতালি দিছোঁ। এইখিনি ৰঙচুৱা হৈছে। ইয়াতে দিম আদা নহৰু অকণমান পিছা। আদা একেবাৰে অকণমান দিছোঁ আৰু এইখিনি মছলা দি দিছোঁ তাতে। আৰু অকণমান হালধিটো কমাই দিছোঁ, সেউজীয়া যে কালাৰ, সেইটো কাৰণে। আৰু ৰং জলকীয়া কমাই দিছোঁ আৰু জোখমতে মই নিমখ দিম, ইমানেই দিম। আৰু এতিয়া মই এইখিনি ইয়াতে ঢালি দিম। মাছখিনি মই এঘণ্টামানৰ আগতে মাছখিনি ভালদৰে ধুই পখালি বাছি আকৌ ধুই নিমখ হালধি অকণমান মছলা মোহাৰি এইখিনি মাছ ভাজি লৈছিলোঁ। ভাজি পেলাই এতিয়া মই এটা তৰকাৰীতে দিম। এতিয়া এইখিনি অলপ এনেকৈ শাকখিনি অলপ ওপৰ কৰি দিব লাগে আৰু মাছখিনি এনেকৈ অলপ ভাজিব দিব লাগিব। বহুত ধুনীয়া হয় খাবলৈ। শাকখিনি অলপ পিচি ল'লে ভাল, কুটিলেও পাৰি, কিন্তু কুটি ল'লে মানে কুটাতকৈও মানে পিচি ল'লে বেছি ধুনীয়া হয়। এতিয়া 2 মিনিটমান মই এনেকৈ ঢাকি পেলাই ৰাখিম।
এতিয়া 2 মিনিট হৈ গ'ল, মোৰ মাছৰ তৰকাৰী হৈ গ'ল। এইখিনি 7খন ব্যঞ্জনেৰে অসমীয়া থালি মই বনাই ল'লোঁ। এতিয়া আপোনালোকে এইখিনি প্ৰথমৰ পৰা শেষলৈকে মোৰ ভিডিঅ'টো চাব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট আৰু যিসকলে চোৱা নাই প্ৰথম চাইছে সেইসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু প্ৰথমৰ পৰা শেষলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ।